আমি অসমীয়া ফুড জলকীয়া নিতুমণি শইকীয়া সৃষ্টিমূলক অসমীয়া। নমস্কাৰ প্ৰিয় দৰ্শক, কি খবৰ? আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসমীয়া সৃষ্টিমূলক ইউটিউব চেনেল AS07 ক্ষমা কৰিব AS01 ব্লগলৈ। আৰু নামটো চেঞ্জ কৰা গৈছে কি কাৰণে আপোনালোকে নিশ্চয় গম পাইছে বা গম পোৱা নাই কাৰণ মই আপোনালোকক জনোৱাই নাই। কাৰণ মই এখন বাইক লৈছোঁ, যে বাইকখনৰ নাম্বাৰ হ'ব AS01। আৰু যদি মই ব্লগত AS07 লিখোঁতো বেয়া দেখিব, তাৰ কাৰণে বাইকৰ নাম্বাৰৰ সৈতে মিলাই কিনে ইউটিউব চেনেলটোৰ নামো ৰাখিছোঁ দ্য AS01 ব্লগ। তো আজিৰ পৰা আপোনালোকে চাবলৈ পাব প্ৰতিদিনে এটি নতুন ভিডিঅ'। আৰু মোৰ বাইকখন হৈছে NS125 পালচাৰৰ, যিটো BS6 মডেল হয়। স্ক্ৰীণত আপোনালোকে দেখা পায়েই আছে। আৰু আজি 3 তাৰিখে লোৱা হ'ল, কিন্তু কোনো ধৰণৰ ভিডিঅ' বনোৱা নাছিলোঁ, তাৰ কাৰণে আপোনালোকে গমো নাপায়। আৰু কালি মই আপোনালোকক ফুল ৰিভিউ দিম বাইকখন কেনেকুৱা পালোঁ চলাই, বা এইকেইদিন যি এসপ্তাহ 10 দিন হ'ল কেনেকুৱা মাইলেজ দি আছে, সমূহ ৰিভিউ মই আপোনালোকক নেক্সট ভিডিঅ'ত দি আছোঁ। বাজাজ পালচাৰ NS125 আৰু বহুত কমফৰ্টেবল বাইকখন, ভাল লাগিছে চলাই কিনে। আৰু যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আগন্তুক দিনত ধামাকা ভিডিঅ' আহি আছে। আৰু মই এটা চেলেঞ্জ লৈছোঁ 13 ডেজ বা 13 ডেজ 30 দিন মই আপোনালোকৰ ৰেগুলাৰ ভিডিঅ' বনাম। আৰু 30 দিনৰ ভিতৰতে আপোনালোকে জনাব যে মই ইউটিউবত কাম কৰিব পাৰিম নে নোৱাৰিম। আৰু যদি আপোনালোকে মৰম দেখুৱায় তো নিশ্চয় পাৰিম। মানে কেনেকুৱা মৰম হ'ব যে 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'লে মই গম পাম যে মই ইউটিউবত কাম কৰিব পাৰিম। এই 30 দিনৰ পিছতে মোৰ সকলোখিনি গম পাম, ৰিজাল্টটো আহিব 30 দিনৰ পাছত। তো আপোনালোকে ছাপোৰ্ট কৰি যাব আৰু মোক ৰিজাল্টটোত যাতে পাছ কৰোঁ আশীৰ্বাদ কৰিব। আৰু আপোনালোকৰ আশীৰ্বাদ মূৰত লৈ আজিলৈ এৰিছোঁ। ধন্যবাদ।